Kardom Karbi Anglong News Channel kelang arado anaphanta nilihin pen adap kimi a Kardom nang pachir iglo Kardom. Pini Karbi Anglong News Channel abirta than ponji bang nilimen sami merjilin hansepi non birta angton pen arjuponik tha. All Assam Tengal Kachari Organization Karbi Anglong District Committee pen ka certificate aputak Assam Chief Minister Dr. Himanta Biswa Sarma Lapen, CEM Dr. Tuliram Ronghang Lapen, Deputy Speaker Dr. Numal Momin Atuma Phan Ning Aklong pen Akero Kipi. Lakha Inkoirapo Nilip constituency ke parlo Tengal Arong Along pen All Assam Tengal Kachari Organization Karbi Anglong District Committee a President Mr. Jitupon Tengal Alangli Tumpensi Kachoro Pajerpo Tangte Angton pen Alamte Alangli Tumpenle Arjupon Luna Nilip Chokiala pen Nangkelo Berta R1 Teron Report Karbi Anglong News Channel জনগোষ্ঠীৰ জনজাতীয় প্ৰমাণপত্ৰখন পাবৰ কাৰণে আমাৰ কিছু অসুবিধা হৈ আছিল যেটো পোৰ্টেল আছিল পোৰ্টেলত আমাৰ সেই কাৰ্বি আংলং জিলাৰ আমাৰ ঠেঙাল সকলৰ তাত মানে উল্লেখিত নাছিল আমাৰ জনজাতি বুলি হেহে আমি এই ক্ষেত্ৰত বহুত আজি 2 বছৰ ধৰি আমি বহুত ধৰণৰ কষ্টৰে আমি ডিফু ডিসি অফিস গুৱাহাটী সিএম বা আমাৰ এমএলএ আৰু আমি আমাৰ ৰনুজ পেগুছাৰ শিক্ষা মন্ত্ৰী তথা জনজাতীয় উন্নয়ন মন্ত্ৰী তেখেতলোকৰ লগতো বহুত আলাপ আলোচনা কৰি এই বিষয়ত আমি আমাৰ সমাধানৰ কাৰণে কেনেকৈ আমাৰ সাৰ্টিফিকেটখন আমি পোৱা হ'ব হেতু কাৰণে বহুত ধৰণৰ তেখেতলোকৰ লগত আমি লগ কৰি আলাপ আলোচনা কৰিলো হেখত গৈ আমি যেতিয়া আমাৰ চিফ মিনিষ্টাৰ তথা মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক লগ কৰি তেখেতৰ পৰা আমি যেহেতু আমি এই আমাৰ ইমান দিনৰ কষ্ট সাধ্যত আমি তেখেতৰ দ্বাৰাই বা তেখেতৰে আমাক যিখিনি মৰম কৰিলে সেই মৰমৰ কাৰণে আমি আজি এই সাৰ্টিফিকেটখন পাবৰ কাৰণে সক্ষম হলো হেহে আমি সকলোৱে আজি উৎফুল্লিত আৰু ভৱিষ্যতলৈও যাতে আমি আমাৰ গোষ্ঠীটোক আমাৰ জনগোষ্ঠীটোক এইদৰে আমি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে যিসকলে আমাক এই ক্ষেত্ৰত আমাৰ সিএম বা আমাৰ এমএলএ বা আমাৰ চিফ মিনিষ্টাৰ বা অন্যান্য সংগঠন যেটো HPFSC আমাৰ সংগঠনৰ লাইসেন্স ডাঙৰীয়া তেখেতসকলেও আমাক বহুত সহায় কৰিলে বা আমাৰ কেন্দ্ৰ কমিটিৰ যিসকল সভাপতি সম্পাদক তেখেতলোকেও আমাক এই ক্ষেত্ৰত সহায় কৰিলে গতিকে সকলোলৈকে মোৰ ধন্যবাদ থাকিল আৰু এইদৰে যাতে আমি ভৱিষ্যতলৈও আমাৰ জনগোষ্ঠীটোক আগুৱাই নিব পাৰো তাৰ কাৰণে আশা ৰাখি মোৰ ইমানতে সামৰণি মাৰিছো নাম শ্ৰী জিতুপন ঠেঙাল মই সদৌ ঠেঙাল কছাৰী সংগঠনৰ মই কাৰ্বি আংলং জিলাৰ সভাপতি হয় আজি আমাৰ 2 বছৰীয়া এটা দীৰ্ঘদিনীয়া সমস্যা হৈ আছিল আমাৰ জাতি যি প্ৰমাণপত্ৰ কাষ্ট সাৰ্টিফিকেট আজি যোৱা 17 এপ্ৰিলত আমি চিফ মিনিষ্টাৰ ছাৰক এখন মেমৰেণ্ডাম বা স্মাৰক পত্ৰ দিছিলো সেই স্মাৰক পত্ৰ ভিত্তি কৰি আমাৰ চিফ মিনিষ্টাৰ ছাৰে আমাৰ যি আমাৰ দীৰ্ঘদিনীয়া সমস্যা 2 বছৰীয়া সমস্যা সেই সমস্যাটো খুব কম সময়ৰ ভিতৰতে আমাৰ সমাধান হ'ল সেইকাৰণে আজি আমি সদৌ ঠেঙাল কছাৰী সংগঠনৰ তৰফৰ পৰা চিফ মিনিষ্টাৰ ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ CEM কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰংহাং আৰু আমাৰ ডেপুটি স্পিকাৰ ডক্টৰ নুমল মমিন ছাৰ তেখেত হৈছে বুকাজান সমষ্টিৰ বিধায়ক আৰু আমাৰ HPCFৰ চেয়াৰমেন লাইচেন ইংলেং ডাঙৰীয়া তেখেত হৈছে হিলছ পিপল কালচাৰেল ফ্ৰামৰ চেয়াৰমেন হয় আৰু তেখেতৰ জেনেৰেল সেক্ৰেটাৰী হৈছে ধীৰাজ ডিপুচা টংথাং টৌথাং আৰু ফেন ফিগাৰ ৰেংমা আৰু লগতে আমাৰ সদৌ অসম ঠেঙাল কছাৰী যি সদৌ অসমত আমাৰ ঠেঙাল কছাৰী সংগঠন আছে তেখেতৰ সভাপতি আছে তেখেতৰ নামটো আছে মাইনা মাধৱ কছাৰী আৰু ৰিপুন হৈকিয়াদেৱ আৰু লগতে দেৱৰখি নিয়োগ তেখেতসকলক সকলোকে আমি আমাৰ কাৰ্বি আংলং ঠেঙাল কছাৰী অৰ্গেনাইজেশ্যনে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলৰ যি সমূহীয়া প্ৰচেষ্টাত আজি আমাৰ 2 বছৰীয়া যি কাষ্ট সাৰ্টিফিকেটৰ সমস্যা ST সাৰ্টিফিকেটৰ সমস্যা আজি আমাৰ খুব কম সময়ৰ ভিতৰতে সমাধান কৰি দিয়াৰ বাবে মই অন্তৰৰ পৰা হাতজোৰ কৰি তেখেতসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ
Indigenous People Party IPP atumpen solar power project aputak tong sikotpen pherangke amai kangi. Aru achiklo niphai inkoira phri ningkan surihinira inkoira phoarni Karbi Anglong solar power project aputak Indigenous People Party atumpen tong sikotpen pherangke amai kangni ponangkok aputak rod aphan Karbi Anglong solar power project kibi ponchi ko anakinang lapen ko an ali dojima dak ilitum Karbi Anglong arad aphan pu athipi en ponsi kithan ponchi aphan si pherangke amai kepha Tangte Indigenous People Party atum Radaphan Phirangki Athingnopen Lamthe Ketanpon Aputhak Alamthele Arjupon Sina Dipupen Nankelo Berta Real Sonhan Se report Karbi Anglong News Channel আমি লাহোরিয়ান সোলার প্রজেক্ট আসাম সোলার প্রজেক্টৰ ওপৰত আমি কিছুমান তথ্য বিচাৰি সেই প্ৰজেক্টটো যাতে সেই মাটিটো কেনেকৈ ছেভ হ'ব লাগে সেই বিষয়টো আমি বিতংকৈ ডিছকাছ কৰাৰ পাছত আমি কিছুমান চেলত কিছুমান য'ত যাব লাগে সেইখিনিত আমি গৈছিলোঁ প্ৰথমতে আমি ইউএনলৈকে আমি লেটাৰ দিছিলে যে এই পানীটো সুৰক্ষিত হ'ব লাগে বচাব লাগে বুলি আমি গৈছিলোঁ তাৰপিছত তেখেতে অক্টোবৰ 13 আৰু 14 ইউএনত প্লেচ কৰিছিলে সেইটো প্লেচ কৰাৰ পাছত তেখেতে ইউএনৰ পৰা এটা ডাইৰেকশ্যন দিছে যে ইণ্ডিয়া অফিচত প্ৰথমতে নেশ্যনেল অফিচতে আপোনালোকে দিব লাগে বুলি কৈছে যে নেশ্যনেল কমিশ্যন ফৰ শ্বেডিউল ট্ৰাইব তাতে আপোনালোকে কমপ্লেইন এটা দিয়ক বুলি কৈছিলে তেতিয়া আমি প্ৰথমতে আমি নেশ্যনেল কমিশ্যনক দিছিলোঁ ছেপ্টেম্বৰ 1 তাৰিখে আৰু এডিবিত আকৌ কমপ্লেইন কৰিব দিছে এডিবি আমি 21 তাৰিখ অক্টোবৰ 21 তাৰিখত কমপ্লেইন কৰিছোঁ 21 তাৰিখ অক্টোবৰ কমপ্লেইন কৰাৰ লগে লগে এতিয়া এডিবিয়ে ডাইৰেক্ট ফিলিপাইন্সৰ পৰা আমাক লৈ ভিডিঅ' কনফাৰেন্স এটা কল কৰিছিলে তেতিয়া আমি তাতে আমি আলাপ আলোচনা কৰিছোঁ তেখেতসকলে ফৰ্ম দিছিলে সেই ফৰ্মমে আমি দিছিলোঁ তাতে কমপ্লেইন এটা অফিচিয়েলি আমি পঠাইছিলোঁ পঠোৱাৰ লগে লগে তেখেতসকলে কিছুমান ডাটা তথ্য বিচাৰিছে সেই ডাটাখিনি আমি ছেপ্টেম্বৰ 6 তাৰিখে আমি ফিলিপাইন্সলৈ মানে ৰিভিউ পেনেল কমপ্লায়েন্স ৰিভিউ পেনেললৈ আমি দিছিলোঁ তেখেতসকলে সেই গোটেইখিনি ডকুমেণ্ট চেক কৰাৰ পাছত তেখেতসকলে 22 জানুৱাৰী এটা ৰিপৰ্ট দিছিলে সেইটো ৰিপৰ্ট দিছিলে যে আপোনালোকে যিমানখিনি কমপ্লেইন কৰিছিলে আৰু যিমানখিনি আপোনালোকে তথ্য দিছিলে সেই তথ্যৰ বাবে আপোনালোকে কমপ্লেইনটো এলিজিবল বুলি কৈছিল কিন্তু আপোনালোকে ইণ্ডিয়া এডিবি অফিচত কমপ্লেইন নোহোৱাৰ কাৰণে আমি 181 আপোনালোকে ৰুলটো ব্ৰেক কৰিছে গতিকে সেইটো ব্ৰেক কৰাৰ কাৰণে এলিজিবল বুলি ক'লে আদাৰৱাইজ এলিজিবল বুলি এটা ৰিপৰ্ট এটা এইটো আপোনালোকে এডিবি CRB ৱেবছাইটত গ'লে পাই যাব এই ৰিপৰ্টটো গতিকে ৰিপৰ্ট তাতে আছে তাৰপাছত আমি কৈছোঁ নহয় উই হেভ অলৰেডি কমপ্লেইন টু দ্য এডিবি ইণ্ডিয়া অফিচত সেই এৰিয়া অফিচটো আমি অলৰেডি দিয়া হৈছে তেতিয়া ছবিটো আমি হোৱাটছএপ কৰি দিছে তেতিয়াহ'লে দেখিলে তেতিয়াহ'লে আপোনালোকে কমপ্লেইন কৰিছে কিয় আপোনালোকে আগতীয়াকৈ দিয়া নাই তেতিয়া ঠিক আছে আপোনালোকে ৰিভিউ মানে কি ৰিভাইজ কমপ্লেইন আকৌ কৰি দিয়ক বুলি কৈছে আকৌ ফেব্ৰুৱাৰী 1 তাৰিখ আমি আকৌ ৰিভাইজ কমপ্লেইন কৰিলে কৰাৰ লগে লগে তেখেতসকলে আমাক এটা ভিডিঅ' কনফাৰেন্স মিটিং কল কৰিছে সেই কলত যে কৈছিলে যে আপোনালোকে ডকুমেণ্টটো দিব নালাগে প্ৰিভিয়াছ ডকুমেণ্ট যিটো জমা দিছিলে আপোনালোকে ছাবমিট কৰিছে সেইটোৱে ছাফিচিয়েণ্ট আছিলে গতিকে এতিয়া আমি ফিজিকেলি আমি ইনভেষ্টিগেশ্যন আহিম কৈখিনি তেখেতসকলে মাৰ্চ 18 আৰু 19 তাৰিখে ছাইডত সিহঁতে ভিজিট কৰিলে সেই ছাইডত ভিজিট কৰাৰ পাছত তেখেতসকলে একচুৱেল ইফেক্টেড যিটো ফেমিলি তেখেতসকলৰ লগত আলাপ আলোচনা কৰি ডিছকাছ কৰিছে ইণ্টাৰেকশ্যন কৰিছে সেই তথ্যখিনি লৈ জাগা চাই লৈ গ'ল গোটেই ভিউটো লৈ গৈছে সেই ৰিপৰ্টটো এতিয়া মে' 20 তাৰিখে দিয়া কথা আছিলে কিন্তু ব'ৰ্ড মানে ডাইৰেক্টৰ এইটো ব'ৰ্ড অফ ডাইৰেক্টৰৰ পৰা সেই ৰিপৰ্টটো এতিয়ালৈকে অহা নাই বুলি ক'লে এনেইতো 20 তাৰিখ মে' দিয়া কথা আছিলে গতিকে এটা আকৌ ইমেইল এটা দিছিলে যে এইকেইদিন ভিতৰত আমি একেলগে ৰিভিউ পেনেলৰ ৰিপৰ্ট আৰু ব'ৰ্ড অফ ডাইৰেক্টৰৰ ৰিপৰ্টটো একেলগে আমি পাব্লিছ কৰিম বুলি ক'লে
কিন্তু আমি জানাৰ মতে এতিয়া ADB-য়ে এই ফাণ্ডটো 434 বিলিয়ন ডলাৰটো এই পইচাটো সিহঁতে 99.99%টো সিহঁতে বিদ্ৰোহ কৰিব। এইটো আমি ইতিমধ্যে আমি গম পালোঁ যে APDCL পৰা ফাণ্ডটো বিদ্ৰোহ কৰিব। কিন্তু APDCL-এ আকৌ কৈছিলে যে আমি ADB-ৰ পৰা টকা নাপালেও ফাণ্ড নাপালেও আমি প্ৰজেক্টটো কৰিমেই বুলি আকৌ এটা ৰিপৰ্টো পাইছোঁ। গতিকে APDCL-এ কেনেকৈ কৰিব? সিহঁতেতো সিহঁতৰ টকা থাকিলেহে কৰিব পাৰিব। সিহঁতে ৱৰ্ল্ড বেংকত নক কৰিব বিচাৰিছে, কিন্তু ৱৰ্ল্ড বেংকো এইটো নিদিব এই প্ৰজেক্টটো। কোনোবা নহ'লে প্ৰাইভেট ছেক্টৰত দিব লাগিব, লাইক আম্বানী আদানী এনেকুৱাৰ পৰাহে সিহঁতে টকা আনিব লাগিব। গতিকে এছিয়ান ডেভেলপমেণ্ট বেংক যিটো ৰোল, সেইটো ৰোলটো সিহঁতে কৰিলে। এতিয়া ৰোল বাকী থাকি গ'ল এতিয়া NCST, নেশ্যনেল কমিশ্যন ফৰ চিডুল ট্ৰাইব। আমি কমপ্লেইন দিছিলোঁ 1 তাৰিখ ছেপ্টেম্বৰ 1 তাৰিখে দিছিলোঁ। তেতিয়া সেইটো পোৱাৰ লগে লগে সিহঁতে 15 দিনৰ ভিতৰত সিহঁতে ৰিপ্লাই এটা বিচাৰে কাউন্সিলৰ পৰা, APDCL-ৰ পৰা ৰিপ্লাই এটা বিচাৰিলে। সিহঁতে 15 দিন ভিতৰত ৰিপ্লাই দিলে। সেই ৰিপ্লাই কপিটো মোক আকৌ NCST-য়ে দিলে যে এই ৰিপ্লাইটো কাউন্সিল আৰু APDCL-ৰ যিটো ৰিপ্লাই আপুনি এইটো সন্তুষ্ট নেকি বুলি ক'লে। যদি সন্তুষ্ট নহয় তেনেহ'লে ৰিজনাল লেটাৰটো আকৌ ইমিডিয়েট দিয়ক, আপোনালোকে এইটো চিটিং বহাব লাগে, হিয়াৰিং বহাব লাগে। গতিকে সেই হিয়াৰিং বহাব লাগে বুলি আমি ৰিকুৱেষ্ট কৰাৰ লগে লগে 25 এপ্ৰিলে তেখেতসকলে চিটিংটো বহালে। এতিয়া সেইটো চিটিংটো শ্বিলঙত হৈছিলে, প্ৰথম ফাৰ্ষ্ট চিটিংটো নৰ্থ ইষ্টাৰ্ণ কাউন্সিলত। তাত আমি ডিবেট আৰ্গুমেণ্টটো অলপ হৈছিলে, বেছি হোৱা নাই, কাৰণ প্ৰিন্সিপাল ছেক্ৰেটেৰীও নগ'লে। ইয়াৰ সলনিত থমাছ ৰাজেশ্বৰ তেৰাং ছেক্ৰেটেৰী তেখেতে গৈছিলে। তেতিয়া আমি তাত ডিছকাছ কৰাৰ পাছত সেই মাইনৰিটিটো 16 মে' দিলে, 16 মে'হে মাইনৰিটিখন দিলে। আৰু ইয়াত আমি যিবিলাক কৈছিলোঁ সেই ডিটেইলছ লিখা আছে, কাউন্সিলে কি কি দিছিলে, APDCL কি কি দিছিলে, সেই গোটেই মাইনৰিটি দিয়াৰ পাছত লাষ্টত কমিশ্যনে কৈছিলে যে এই তথ্যবিলাক বিচাৰিছে যে আপোনালোকে ভিলেজ ৱাইজ 23 ভিলেজ আছে, তাৰে ভিলেজ ৱাইজত কোনটো ফেমিলিত ইফেক্ট হৈছে, কিমান মাটি গৈছে, এই গোটেই ডিটেইলছ লাগে, নম্বৰ 1। নম্বৰ 2 আকৌ ক'লে যে মাটি আপোনালোকে লৈছে কম্বিনেশ্যন এক মতে লেণ্ড ইকুৱেশ্যন এক মতে যিটো ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট, লেণ্ড ইকুৱেশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক মতে আপোনালোকে কৰিছে নাই, এই গোটেইটো তথ্য লাগে। মাটি লৈছে এতিয়া আপোনালোকে মাটি দিব লাগিব, মাটি লৈছে এতিয়া মাটি দিব লাগে, এইটো একদম পূৰা ফুলফিল হ'ব লাগে। 2 and 3 মানে লেণ্ড ইকুৱেশ্যন এক মতে আপোনালোকে কৰিব লাগে বুলি ক'লে। কৰিব পাৰিব নেকি? মাটি দিব পাৰিব এক্সট্ৰা? আৰু যেতিয়া হিয়াৰিং হৈছিলে, তেতিয়া আমি যেতিয়া কৈছিলোঁ, তেখেতসকলে কৈছিলে যে আমি জব দিম বুলি কৈছিলোঁ। তেতিয়া মই এটা কৈছিলোঁ, ক'ৰ পৰা আপোনালোকে জব দিব, জব কিমান দিব? তেতিয়া কমিশ্যনে কৈছে জব কিমান দিব আপোনালোকে কওক। তাত কৈছে আপোনালোকে 1500 ফেমিলিজ আছে, দিব পাৰিব? নোৱাৰে। দিব নোৱাৰে হ'লে তুমি কিয় আগবাঢ়িছে? আপোনালোকে মাটি লৈ ল'ব, মাটি লোৱাৰ লগে আপুনি কম্পেনচেশ্যন দিব, কম্পেনচেশ্যনটো আজি লৈ ল'ব, কালি শেষ হৈ যাব, এতিয়া ফিউচাৰ জেনেৰেশ্যন সিহঁতে কি খাব? গতিকে কম্পেনচেশ্যনটো লৈ ইয়াত নাহিবি বুলি কৈছে কমিশ্যনে। কম্পেনচেশ্যন টকাটো লৈ ইয়াত আহিব। ৰিহেবিলিটেশ্যন, ৰিছেটেলমেণ্ট, এই গোটেই ছিষ্টেমটো আপোনালোকে ফুলফিল আছেনে নাই প্ৰজেক্টটো? কাৰণ ট্ৰাইবেলৰ মাটিত আপোনালোকে ট্ৰাইবেলৰ ৱেলফেয়াৰৰ কাৰণে কৰিব লাগে। এই ছিষ্টেম যদি নহয় তেনেহ'লে আপোনালোকে প্ৰজেক্টটো কৰিব নালাগে, যদি আছে তেনেহ'লে কৰা, যদি নাই কৰিব নালাগে। এই কথা স্পষ্ট ক্লিয়াৰ কথা কোৱা কমিশ্যনে। Pinia Berta ke lapuan si kang ton pon iklo 2 Mei thak me.